কেইদিনমান আগত আমাৰ কাৰ্বি আংলং CM তুলিৰাম ৰংহাং ডাঙৰীয়াই কৈছিলে যে বোলে দিল্লীত যাব আৰু 125th এমেণ্ডমেণ্টটো কাৰণে কাম কৰিব বুলি কৈছে। এইটোৱে আমি গম পাইছো যে এইটো যদি হয় তেনেহলে বিজেপিৰ যিটো মেইন এজেণ্ডা ইলেকশ্যন আগত যিটো কৈছে যে বিজেপি যদি পাৱাৰত আহে কাৰ্বি আংলং ৰাইজৰ কাৰণে 244 এই আৰ্টিকেলটো ইমপ্লিমেণ্ট কৰিব, অট'নমাছ ষ্টেট দিব বুলি তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছিলে সেইটো কিন্তু নহল। এইটো 125th এমেণ্ডমেণ্ট যিটো যে 6th শিডিউল অট'নমাছ কিবা বৰ্তমান প্ৰেজেণ্ট 6th শিডিউলৰ ওপৰতে এমেণ্ডমেণ্ট হ'ব। MOS 1 MOS 2 যিটো চাইন কৰিলে সেইটোৰ ওপৰতহে এইটো কৰা হ'ব। এইটোৱে আমি ক'ব বিচাৰিছো যে বিজেপি ৰাইজক বিট্ৰেট কৰিছে, কথা ৰখা নাই। অট'নমাছ ষ্টেট দিয়াৰ কথা কৈছে, তেনেহ'লে এতিয়া তেখেতে 125th এমেণ্ডমেণ্ট কৰা সময়ত তেখেতসকলে ক'ব লাগে, স্পষ্টকৈ ক'ব লাগিছিল যে এইটো নালাগে, এইটো অট'নমাছ ষ্টেটহে লাগে, 244 এমেণ্ডমেণ্ট এইটোহে ইমপ্লিমেণ্ট কৰক বুলি ক'ব লাগিছিল। কিন্তু এইটো কৰা নাই। মানে কি 1995 MOU চুক্তি কৰাৰ পাছত এতিয়া 30 বছৰ পাৰ হৈ গ'ল। ঠিক এনেধৰণে এইটো যদি আকৌ এমেণ্ডমেণ্ট কৰে তেনেহ'লে আনটা 30 বছৰ পাৰ কৰাই দিব বিচাৰিছে। মানে কি বিজেপি আৰু RSSৰ এজেণ্ডা যে 6th শিডিউলটো লাহে লাহে দুৰ্বল কৰিব, পিছত নাইকিয়া কৰিব, ট্ৰাইবেলসকলৰ ৰাইট অধিকাৰটোহে নাইকিয়া কৰা যিটো ষড়যন্ত্ৰ, এইটো এইখিনিতে চিধা চিধিকে গম পাই আছো, কথাবিলাক ওলাই আছে। সেইকাৰণে আমি এইটো ক'ব বিচাৰিছো যে তুলিৰাম ৰংহাং ডাঙৰীয়াৰ এতিয়া অট'নমাছ ষ্টেট কথা ক'বলৈ এতিয়া মৰেল অধিকাৰ নাই, কাৰণ তেখেতে কৈছে 125th এমেণ্ডমেণ্টৰ কাৰণে কাম কৰিম বুলি কৈছে। মানে এইটোৱে বুজায় যে তেখেতসকলে অট'নমাছ ষ্টেটটো বাদ দিছে। আৰু সেই বিষয়টো লৈ মই কাৰ্বিক কিছুমান কথা ক'ম বুলি ভাবিছো। এইটো কাৰ্বি পপুলেশ্যনৰ কাৰণে মই এতিয়া আকৌ কাৰ্বিক ক'ব বিচাৰিছো। এইটো হ'ব, এইটো লাচি বিজেপিয়ে কৈ আছে গোটেই বস্তুটো কনফিউজিং হৈ আছে। আপোনালোকে কৈছে যে মাটি এলট কৰিছে কিমান দিন, বিজেপিয়ে নাই কৈছে মাটিখিনি ব্যক্তিগত মানুহৰ মাটি, ব্যক্তিগত মানুহে কৰিব পাৰে খেতি বা নকৰিব পাৰে। যদি ব্যক্তিগত হয় তে প্ৰথম কথা তেওঁলোকৰ তাত যিটো আঁচনি ল'ব নহয়, আঁচনি লওঁতে কিবা বোধ হয় তাত কিবা থাকিব, ডিটেইল ৰিপৰ্ট থাকিব। এইটো ৰিপৰ্টটো ৰাইজক জনাব লাগে, জনোৱাৰ পিছত ৰাইজৰ লগত ৰাইজৰ ৰায় ল'ব লাগে, নহয় জানো? হয়তো কোনোবা বিজেপি সমৰ্থকে হয়তো মানিব পাৰে নিজৰ ঘৰত দুয়োটা চোতালত লগাবলৈ, কিন্তু এইটো চিষ্টেমটো এতিয়া এনেকুৱা হোৱা নাই। তেওঁলোকে খালি নিজা বিবেকে কৈছে, ৰাইজক নুসুধাকে কৰিছে, কোনোবা পাম অইল ল'ব নে নাই সোধা নাই, খেতি ভাল হ'ব নে নাই তেনেকে কোনো তেওঁলোকে এক্সপাৰ্টৰ পৰা তেনেকে জাপি দিব বিচাৰিছে কথাটো। আৰু যদি থয় তেতিয়াহ'লে এনেকে ডকমকাই এতিয়া 500 হেক্টৰ দিয়া কি যুক্তি আছে, নহয় জানো? অকল ডকমকাই দিব কোৱা যুক্তি নাইতো। গোটেই কাৰ্বি আংলঙৰ বোলে ইমান হেক্টৰ আমি চাপোজ দিম, এইটো বেলেগ কথা। ইয়াত স্পেচিয়েলি মেনশ্যন কৰা আছে ৰূপাজানক ইমান দিব, 1500 হেক্টৰ দিব, কি যুক্তি আছে এইটো? গতিকে মোৰ হিচাপত হৈছে কি এইটো তেওঁলোকে অযথা ওপৰৰ পৰা জাপি দিব বিচাৰিছে। এই জাপি দিয়া কাৰ্য কিন্তু কাৰ্বি আংলং ৰাইজে নামানে, নহয় জানো? হয়তো বিজেপি দুইজন কৰ্মী মানিব পাৰে অকণমান টকা পইচাৰ কাৰণে, কিন্তু আমি যিটো শুনিছো এতিয়া যিটো পাম অইল যিটো খেতি হ'ব নহয়, তাৰ পৰা যিটো তেওঁলোকে প্ৰডাকশ্যনটো পাব, যিটো ফলটো পাব, কিন্তু আশা কৰা ধৰণে নহয়। মই অথনিয়ে ক'লো এইটো আচলতে আমাৰ এইটো এৰিয়াৰ কাৰণে এইটো চুইটেবল নহয়। সেইকাৰণে মিজোৰামৰ নিচিনা এটা ষ্টেটে গোটেইখিনি ষ্টেটত এইটো পাম অইল লগাইছিলে আগতে, কিন্তু তেওঁলোকে এই গোটেই গছ জোপাই মানে শিপাই ঘলিবলগীয়া হ'ল। এইটো পৰিৱেশৰ ক্ষতিকাৰক, সঁচা কথা। আৰু ইয়াতো আচলতে আমাৰ ইয়াত নহয়তো, এইটো আচলতে এইটো কি হ'ব, এই সাগৰ ওচৰৰ পৰা যিটো তাতে পাম খেতিবোৰ হ'ল। তো ইয়াত অযথা তেওঁলোকে ৰাইজক হাৰাশাস্তি কৰিবৰ কাৰণে কৰাইছে। হয়তো কোনোবা কৰ্পৰেট গোষ্ঠীৰ লগত তেওঁলোকে তলে কিবা এটা আলোচনা কৰি পেলাই কিবা এটা মুনাফা আদায় কৰিবলৈ কৰিছে, এনেধৰণৰ সন্দেহ এটা হয়। গতিকে আমি আমাৰ ফালৰ কৈছো আমি সেইটো নামানো। এটা লুচিন লাংচৰ যিটো কৈ আছে নহয়, এইখিনি যদি চাপোজ 1375 বিঘা যদি আকৌ দি দিয়ে, তেতিয়াহ'লে তাত কি হ'ব, তাত 11খন গাঁও তাত এফেক্টেড হ'ব।
এটা পাম ষ্টৰেজ বুলি কৈছে মই যদি দেখিছো নহয় এইটো সম্ভৱ এইটো তাতো হাইড্ৰ প্ৰজেক্ট বনাব যেন লাগিছে যদি বনাই তেতিয়াহ'লে ডেম দিব লাগিব দিয়াৰ পিছত গোটেইখিনি এটা পানী তাত কিবা ষ্ট'ৰ কৰিব লাগিব মই এইটো কথাই কৈ আছে নহয় জানো গতিকে গোটেই এৰিয়াত তাতো কিবা হৈ যাব আকৌ এটা এঘৰখন গাঁৱৰ মানুহ তাৰ পৰা ওলাই আহিব লাগিব গোটেই খেতি পথাৰ আকৌ পানীত ডুব যাব তো ৰাইজক হয়তো হাৰাশাস্তি কৰা নাই এইটো হাইড্ৰ প্ৰকল্প হ'ব নেকি মই নাজানো কিন্তু পাম অইল বুলি এনেকৈ লাগিছে storage পাম ষ্টৰেজ বুলি কৈছে নহ'লে কি ষ্টৰেজ থাকিব তাত palm storage। এনেকুৱা হ'ব নহ'লে 1000 তেনেকুৱা বহুতো বিঘা দিয়া কি যুক্তি আছে নিশ্চয় এইটোৱে হ'ব সেইকাৰণে এপিডিচিএলক তেওঁলোকে এনঅ'চি প্ৰদান কৰিছে এপিডিচিএলক মোৰ বোধেৰে নিশ্চয় সেইটোৱে হ'ব কিন্তু ইয়াৰ ডিটেইল তেওঁলোকে দিয়া নাই আৰু যদি সঁচাকৈ যদি আমাৰ কাৰ্বি আংলঙকে যদি সঁচাকৈ এনেকৈ পাৱাৰ প্ৰয়োজন আছে তেতিয়াহ'লে মই ভাবোঁ আমাৰ যদি এইটো কপিলি কি কয় এইটো আমাৰ কাৰ্বি আংলং যিটো প্ৰজেক্টটো আছে এই প্ৰজেক্টটো যদি গোটেই কাৰ্বি আংলঙকে দিয়া যায় এইটোৱে যথেষ্ট হয় এতিয়া কাৰ্বি আংলং যিটো প্ৰজেক্ট আছে তাৰ পৰাই কাৰ্বি আংলঙৰ ৰাইজে কিন্তু একো উপকাৰ অহা নাই মাত্ৰ ওচৰৰ পাজৰে কেইটামান গাঁৱৰ হয়তো উপকৃত হৈছে তেওঁলোকক ফ্ৰী দিয়া হৈছে বুলি কৈছে বাকী গোটেইখিনি পাৱাৰ কাৰ্বি আংলঙৰ পৰা লৈ পেলাই অসমত লৈ গৈছে তাৰ পৰা ক'ত বিতৰণ কৰিছে তেওঁলোকে জানে গতিকে অন্য ঠাইত কৰিবলৈ নাই তেওঁলোকে ডেভেলপমেণ্ট কৰক কিন্তু ৰাইজৰ হাৰাশাস্তি হ'ব নালাগিব ৰাইজৰ কোনো এফেক্ট হ'ব নালাগিব তেনেধৰণে তেওঁলোকে ডেভেলপমেণ্ট কৰক না ডেভেলপমেণ্ট কৰাত কাৰ আপত্তি আছে এইখিনি মোৰ পৰা মই ক'ব বিচাৰিছোঁ আৰু এইটো উদাহৰণটো আজি বিজেপি আমি দেখিবলৈ পাইছো অসমতো কাৰ্বি আংলঙতো সৰ্বভাৰততো আমি এইটোৱে দেখিবলৈ পাইছো আজি এনেকুৱা ধৰণৰ আজি এই জটিল সন্ধিখনত ৰাইজে সেইকাৰণে লাহে 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 এতিয়া এটা ক্ষোভ জাৰিছে এই ক্ষোভটো কিন্তু বিজেপিৰ বিৰুদ্ধে যি ধৰণৰ কাণ্ড তেওঁলোকে এইবাৰ নিৰ্বাচনৰ পৰা পৰাস্ত কৰিবলৈ যুঁজা চলাইছে সেইকাৰণে আমি আশাবাদী ৰাইজকো আমি আহ্বান জনাইছো আৰু একে দলে বলে আমাৰ যিবিলাক ইছ্যু কৈছিলে অট'নমাছ ষ্টেট ইছ্যুৰ পৰা আৰু মাটিৰ ইছ্যুৰ পৰা অন্যান্য যিবিলাক নতুন বিলাক যিবিলাক লৈ আনিছে এইবিলাক কাম কাজৰ কাৰণে আমি কাম কৰিব লাগিব আৰু মিডিয়াসকলকো অনুৰোধ জনাইছো আজি এই চিটুৱেশ্যন আপোনালোক সহায় কৰিব লাগিব বহুত এক্সাম্পল সৰু এটা এক্সাম্পল আছিলে মই পেপাৰত দেখিছো আৰ্লাইন ডেইলি পেপাৰত যে টেণ্ডাৰ দিয়া হৈছে টেণ্ডাৰ এটা কিন্তু সেই টেণ্ডাৰটো কেনচেল কৰিবলগীয়া হৈছে টেণ্ডাৰ দিয়া মানুহেই নাই টকা থাকিব পাৰে নেথাকিব পাৰে কিন্তু বিল যে নাপাব এইটোতো ধ্ৰুৱ সত্য গতিকে এইবিলাকৰ হৈছে কাণ্ড বিজেপি গতিকে এনেকুৱা ধৰণৰ মাৰাত্মক ডেমক্ৰেচিৰ ওপৰত গণতন্ত্ৰৰ ওপৰত ইয়াত সম্পূৰ্ণভাৱে বিধ্বস্ত ডিফুৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ বিধ্বস্ত কৰাটো আমি এতিয়া সকলো ৰাইজে আমি একজুট হৈ আমি আহ্বান জনাইছো যে এই গণতন্ত্ৰ বিৰোধী শক্তি মুহিমূৰ কৰিবলৈ আহ্বান জনাই মোৰ ইমানতে ভাষণ সমাপ্ত কিবা যদি ক'বলগীয়া আছে দিব পাৰে অসমীয়াতে হওক